এই ভিডিঅ'টোত যে অসমীয়া খণ্ডৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁৰ জীৱনীমূলক কিছুমান কথা আলোচনা কৰিম। তেওঁৰ জীৱনত কি কি ঘটিছিল, তেওঁ কি কি কাব্য, নাটক, গীত, বটিমা আৰু ভক্ত তথ্যমূলক গ্ৰন্থ লিখিছিল তাৰ বিষয়ে আমি আলোচনা কৰিম। কিন্তু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1949 চনত। তেওঁৰ এখেতৰ পিতৃৰ নাম আছিল কুশম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। আৰু শ্ৰীমন্ত শংকৰদেৱে গাত মাউৰা আৰু বুঢ়ীমাক খেৰতীয়ে তেওঁক লালন পালন কৰে। 12 বছৰ বয়সত বুঢ়ীমাকে তেওঁক মহেন্দ্ৰ কন্দলী নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায়। তাতে তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰে। সেইবোৰত পাৰ্গত হৈ উঠে আৰু শিক্ষা সমাপ্ত কৰি তেওঁ সূৰ্যদেৱীক বিবাহ কৰায়। তেওঁৰ এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত সূৰ্যদেৱীৰ মৃত্যু হয়। শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম আছিল সূৰ্যৱতী আৰু তেওঁ এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পাছত তেওঁ 12 বছৰ ধৰি ভাৰতৰ তীৰ্থস্থানলৈ পৰ্যটন কৰে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত সাধু সন্তবিলাকৰ সংস্পৰ্শলৈ আহে। ইয়ে শংকৰদেৱৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলায়। ষোড়শ শতাব্দীৰ দ্বিতীয় দশকত কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি তেওঁ বৰ-ভূঞাসকলৰ সৈতে পলাই আহি আহোম ৰাজ্যৰ উত্তৰ পাৰে গাংমৌ, তাৰ পাছত দুৱাহাট, বেলগুৰি আদিত বসতি কৰিবলৈ লয়। ইয়াতে মাধৱদেৱৰ লগত তেওঁৰ মিলন হয়। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল দুৱাহাট, বেলগুৰি আৰু গাংমৌ নামৰ ঠাইত আৰু দুয়োৰে সহযোগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্বল হৈ উঠে। অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান অপৰিসীম। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্ম টোলেৰে তেওঁ বিভিন্ন জাতি সত্তাৰ মাজত ঐক্য আৰু সাহিত্য স্থাপন কৰে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শংকৰদেৱে নানা বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁৰ জীৱনৰ প্ৰথমছোৱা বৰবুৱা ৰাজ্যত আৰু দ্বিতীয়ছোৱা অসম ৰাজ্যৰ সংযোগত দুৱাহাট, বেলগুৰি আদিত আৰু অৱশেষত কোচ ৰাজ্যত কটায়। যে শংকৰদেৱৰ জীৱনত প্ৰথমছোৱা বৰবুৱা ৰাজ্যত আৰু দ্বিতীয়ছোৱা অসম ৰাজ্যৰ সংযোগত দুৱাহাট, বেলগুৰি আৰু শেষছোৱাত কোচ ৰাজ্যত কটায়। এই তিনিছোৱা কালৰ ভিতৰত গুৰুজনাই অমূল্য গ্ৰন্থৰাজি ৰচনা কৰে। ৰচনা ৰীতিৰ বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাবিলাক 6টা ভাগত বিভক্ত কৰা হয়। শংকৰদেৱৰ ৰচনাবিলাক কিমানটা ভাগত বিভক্ত কৰে? 6টা ভাগত বিভক্ত কৰে। যে প্ৰথমটো বিভাগ হ'ল অনুবাদমূলক।
ইয়াৰ ভিতৰত দশমখনে হ'ল সৰ্বশ্ৰেষ্ঠ। শংকৰদেৱৰ অনুবাদমূলকৰ ভিতৰত দশমখনে হ'ল সৰ্বশ্ৰেষ্ঠ। ইয়াৰ বাহিৰেও ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে। মাধৱকুন্দলৈ আদৰোৱা হৈ থকা ৰামায়ণৰ উত্তৰখণ্ড তেওঁ অনুবাদ কৰে। তাৰপিছত আহিল খ নম্বৰটো আহিল কাব্য। শংকৰদেৱৰ ৰচিত কাব্য হ'ল হৰিশ্চন্দ্ৰ উপন্যাস। শ্ৰীমন্ত শংকৰদেৱৰ কি উপন্যাস ৰচনা কৰিছিল? প্ৰথমটো হ'ল হৰিশ্চন্দ্ৰ উপন্যাস, তাৰপিছতটো ৰুক্মিণী হৰণ, আজাম উপন্যাস, গ্ৰাস গজেন্দ্ৰ যুদ্ধ, অমৃত মন্থন, বলিছলন আৰু কুৰুক্ষেত্ৰ। কুৰুক্ষেত্ৰটো হ'ল শেষৰটো। আৰু শংকৰদেৱে ৰচনা কৰা নাটসমূহ। শংকৰদেৱে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। সাংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানত আৰ্হিত এক অংকযুক্ত নাট। ছয়খন ৰচনা কৰে। নাটবোৰ হ'ল পত্নীপ্ৰসাদ। প্ৰথম নাটটো হ'ল পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোলাপ, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এইকেইটা হ'ল শংকৰদেৱৰ নাটৰ ভিতৰত পৰে। তাৰপিছত হ'ল গীত বটিমা। শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰে। গীতবোৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰি এবিধ অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীত। আৰু বটিমাবোৰ স্তুতি আৰু প্ৰশস্তিমূলক গীত। নাম প্ৰসংগ সম্পৰ্কীয় গ্ৰন্থ। কীৰ্তন-ঘোষা এই ধৰণৰ এখন সুন্দৰ গ্ৰন্থ। আকৰ্ষণীয় বিষয় আৰু সুৱলা বৰ্ণনাৰ বাবে কীৰ্তন-ঘোষাখন ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে বাবে অতি প্ৰিয়। লালিত্য ছন্দ, ঝংকাৰ, সৌন্দৰ্য, লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদি সমষ্টিৰে কীৰ্তন ৰচিত। গুণমালা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ৬ আখৰীয়া কুসুমালা ছন্দ ৰচনা কৰে এখন মনোৰম পুথি। ৬ আখৰীয়া কুসুমালা ছন্দ ৰচনা কৰা এখন মনোৰম পুথি। ইয়াৰ পিছত আহিল ভক্তি আৰু তথ্যমূলক গ্ৰন্থৰ ভিতৰত পৰে। শংকৰদেৱৰ এনে গ্ৰন্থবোৰ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদিপাতন, নেমি, নৱসিদ্ধ সংবাদ। সাহিত্য সংস্কৃতিৰে অসমীয়া জাতিক সমুজ্জ্বল কৰি থৈ গ'ল এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া খণ্ডৰ কবি পৰিচয় শেষ কৰাৰ পিছত আমি অসমীয়াৰ MCQ অৰ্থাৎ মক টেষ্টৰ কুৱেশ্যন আমি আলোচনা কৰিম। কিন্তু আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব প্লিজ।